সন্দিকৈৰ মৌন কাহিনীটো। কথা ভাস্বতী দাস, আবৃত্তি বিৰাজ বল্লভ নাথ। তাই সন্দিকৈত ৰৈ যোৱা এটা মৌন কাহিনী আছিল। তাইৰ প্ৰাণ চঞ্চল হাঁহিত ফাগুন নামিছিল। তাইৰ গভীৰ চকুজুৰি কাৰোবাৰ হৃদয়ৰ শান্তি আছিল। ৰঙা চুৰ্ণিখনৰ ৰংখিনি সদায় তাইৰ গালত পৰিছিল। তাইৰ কোমল খোজত কাঞ্চন ফুলিছিল। তাইৰ সুন্দৰতাত শেৱালিয়েও সৰিবলৈ পাহৰিছিল। সন্দিকৈৰ বুকুত তাই উশাহ হৈ ৰৈছিল। তাইৰ বাবে নীলা চিয়াহীয়ে হেজাৰটা কবিতা ৰচিছিল। ডায়েৰীখনেও কেৱল তাইকেই বৰ্ণনা কৰিছিল। কাৰণ তাই সন্দিকৈৰ এটা মৌন কাহিনী আছিল।